নমস্কাৰ, কি খবৰ আপোনালোকৰ? সকলোৰে চাগে ভালেই। অহাকালি মাঘ বিহু বুলি কোনে কোনে কি বা আয়োজন কৰিছে। আমাৰ ঘৰত সৰুকৈ বাপেক আৰু পুতেকে লগ লাগি মেজি এটা বনাইছে। এইটো মেজি সৰুকৈ এইটোৱে বনালে আৰু ময়ো অলপ পিঠাকে বনাইছোঁ। চাউল কেইটামান তিয়াই থৈছিলোঁ 2-3 ঘণ্টামান, তাৰপিছত টুকি লৈ মিক্সিত গুড়া কৰিছোঁ। গুড়া কৰি এয়া বাতিত উলিয়াই ল'লোঁ। তাৰপিছত এনেকৈ অলপ সানি লৈ পানী অলপমান গুড়ৰ লগত মিহিকৈ গুড়খিনি কুটি পানীৰ লগত মিক্স কৰি সানি লৈ মই সৰু সৰুকৈ কেইটামান পিঠাৰ লডা বনাই তাকেই তেলপিঠা বনাম। বনাই লৈ কেইটামান তেলপিঠাকে বনালোঁ আৰু অহাকালিৰ কাৰণে গুড় কাটি ৰাখিছোঁ। এয়া সান্দহ অলপ খুন্দা হ'ল ঘৰতে। আৰু কেইটামান লাড়ুও বনোৱা হ'ল, বেছি নহয় কেইটামান। এনেকেই চব কৰি অলপমান এতিয়া গধূলি চাহ খাব দিলোঁ গৰম গৰম পিঠাৰ লগত। আৰু ইহঁত দুটা গাখীৰ দিছোঁ। আৰু এয়া জুইৰ গুৰিত বহি চবেই এতিয়া মাংস পুৰি খাই আছে। কেতিয়াও নাই হোৱা আধা ইজা খাবলৈ আনিছো গৰম হৈ আছে না একদম। বাহিৰতে বহি বহি কেইপিচমান মাছ ফ্ৰাইও খোৱা হ'ল। বিহু বুলি উৰুকা বুলি সৰু সুৰাকৈ এনেকৈয়ে কৰিছোঁ আৰু নহ'লে বৰ্তাক ঘৰতে আমি। আৰু ৰাতিৰ আহাৰৰ বাবে এইখিনি এয়া ছাগলী মাংস বনাইছোঁ অলপ। এয়া মাছৰ পেটু গৰম হৈয়ে আছে, নমাই থৈছোঁ, ধোঁৱা ওলাই আছে। আৰু এয়া মাছ, ৰৌ মাছৰ জোল বিলাহী লাও দি বনাইছোঁ। এয়া প্লেইন ৰাইচ, বগা ভাত, এয়া লোকেল চিকেন, অলপ মুৰ্গী মাংস বনালোঁ আৰু পোলাও, অকণমান পোলাও বনালোঁ। আৰু সকলোৱে এনেকৈ খাই আছে। আজি উৰুকা এনেকৈ আমি পালন কৰিলোঁ। আপোনালোকে কি কি বনালে অহাকালিৰ বাবে আৰু আজি কেনেকৈ খালে যদি জনাই ভাল লাগিব কমেণ্টত। ধন্যবাদ।